নমস্কাৰ কলিয়াবৰ নিউজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ মুখ্য সংবাদ কলিয়াবৰত মন্ত্ৰী ৰনোজ পেগু আৰু মন্ত্ৰী কেশৱ মহন্ত আজি এক গুৰুত্বপূৰ্ণ পৰিদৰ্শনত অংশ লৈছিল। তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তাৰৰ বাবে চিনাক্ত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শন চৰকাৰৰ প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰ এটা অংশ। মন্ত্ৰীদ্বয়ে স্থানীয় বিষয়া আৰু ৰাইজৰ সৈতে আলোচনা কৰি আগন্তুক পৰিকল্পনাৰ ওপৰত মত বিনিময় কৰে। বন্যপ্ৰাণীৰ বাবে অধিক ঠাই নিশ্চিত আৰু পৰিৱেশন সংৰক্ষণৰ অধিক সুচল হ'ব বুলি তেওঁ নিশ্চিত কৰে। এই পদক্ষেপটোৱে উন্নয়ন আৰু পৰিৱেশৰ মাজত সামঞ্জস্য আনি আগবাঢ়িবলৈ সহায় কৰিব। এই সম্পৰ্কে আগলৈ আকৌ আমি খবৰ দি থাকিম। আপোনালোকে কলিয়াবৰ নিউজ চেনেলটোৰ লগত সংযুক্ত হৈ থাকক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। লগ হৈ থাকক। ধন্যবাদ।